তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। এতিয়া ৰাতি 1মান বাজে। তো মানে বহুত কথা চিন্তা কৰি মেলি ভাবিলোঁ এই ভিডিঅ'টো নবনালেও নহয়, আৰু মানে সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। মানে তো কথাখিনি মানে মই ভিডিঅ'টোত সম্পূৰ্ণভাৱে খুলি ভাঙি কৈছোঁ, আৰু ভিডিঅ'টোত কোৱা কথাখিনি তোমালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি পেলাই জনাবলৈ নাপাহৰিবা। আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চাবা, লাইক কৰিবা, ভিডিঅ'টো কমেণ্ট কৰিবা, আৰু চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব প্লাছ বেল বটনটো ক্লিক কৰি দিবা। তো আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বৰ্তমান সময়ত আছোঁ মই ডিউটি অৱস্থাত আছোঁ। দেখিছে এইফালে ড্ৰেছ চব এইফালে ডিউটি কৰি আছোঁ। আমন জীৱনকৈ বহি থাকোঁতে মানে মনত এনেকুৱা এটা কথা আহি গ'ল, তো কথাটো শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। তো কথাটো হ'ল কি, বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ থকা কথাটো হৈছে বাবু ভাইয়াৰ যোনটো এক্সিডেণ্ট বুলি নকওঁ, এইটো আত্মহত্যা কৰিবলৈ মানে চেষ্টা কৰিছে নিজে। তো এইটো ডিপ্ৰেশ্যনত গৈ পেলাই হৈছে। তো সেইটো টপিকৰ ওপৰতে মানে আজি এই ভিডিঅ'টো বনাইছোঁ। কথাটো এনেকুৱা, বাবু ভাইয়াৰ ইমান টকা পইচা, ইমান গাড়ী গুড়ি থকাৰ পিছতো বাবু ভাইয়াৰ এনেকুৱা কি এটা বস্তুৰ প্ৰয়োজন আছিল, যিটো বস্তুৰ কাৰণে বাবু ভাইয়া নিজকে ছুইচাইড কৰিবলৈ বাধ্য হৈ গৈছিলে। কি হ'ল ঘটনাটো, মই যোনটো মানে মোৰ থিংকিং, মোৰ মাথাই যোনটো কৈ আছে, মই সেইখিনি কথাই কম, শ্বেয়াৰ কৰিছোঁ। বেয়া পাব নালাগে বাৰু। আজি 6-7 মাহে ধৰি লৈ বাবু ভাইয়াই না ইউটিউবত ভিডিঅ' দিছে, না কিবা লাইভ আহিছে, না কিবা কৰিছে। তাৰ মেইন কাৰণ হৈছে ফেমিলি প্ৰব্লেম। ফেমিলিয়ে ছাপোৰ্ট কৰা নাই, ৱাইফে এৰি গৈছে। যেতিয়া বাবু ভাইয়াই বিয়া পাতা নাছিলে তেতিয়াতো বাবু ভাইয়াই ভিডিঅ' বনাইছিলে নহয়, তাৰ ৱাইফৰ লগত, তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত ভিডিঅ' বনাইছিলে বিয়া হোৱাৰ আগে। যদি সেইজনী ছোৱালীক সিহঁতৰ ঘৰৰ পৰা ছাপোৰ্টেই নকৰে, বেলেগ জাতৰ বুলি ছাপোৰ্টেই নকৰে, তেনেহ'লে আগতেনো মানা নকৰিলে কেলৈ বিয়াখন হ'বলৈ? কথাটো হয়নে নাই? আগতে মানা কৰিব লাগে সিহঁতে বিয়াখন হ'বলৈ। সিহঁতে সেইটো নকৰি সেইটো ল'ৰাক, সেই ছোৱালীজনীকে আনি দি ছোৱালীজনীৰ ওপৰত কমেণ্ট কৰি তাৰ মাথাত ডিপ্ৰেশ্যনটো কিয় বহাই দিলে? সেইটো সিহঁতৰ ঘৰৰ মানুহৰ গাত ভুল। সেইটো কাম কৰি পেলাই বাবু ভাইয়াৰ মাক বাপেকে সেই কামটো কৰি চব মাক বাপেকৰ জাতটোক মানে দুখী কৰি পেলাইছে। চব মাক বাপেক তেনেকুৱা বেয়া নহয়। মানুহে এইটো ভুল ভাবিব পাৰে যে মাক বাপেকৰ ওপৰত কনফিডেঞ্চ লেভেলটো উঠি গৈছে। এইটো তোমালোকে ভুল কেতিয়াও নাভাবিবা। মাটো মা হয়, দেউতাটো দেউতা হয়, ঠিক আছে? তুমি কিবা এটা ভুল কৰিলে তোমাৰ মা বাপেকেলা ক'বই। সেইবুলি মই এতিয়া বাবু ভাইয়াক মানে দুখ দিবলৈ যোৱা নাই। আৰু দ্বিতীয়টো কথা হ'ল, বাবু ভাইয়াৰ ফেমিলি মানুহে এনেকুৱা এটা কাণ্ড কৰাৰ পিছতহে এই প্ৰশ্নটো উত্থাপিত হৈছে বাবু ভাইয়াৰ লগত যিখিনি সিহঁতৰ ফেমিলি মানুহে কৰিছে, তাক এৰি দিছে, তাক ঘৰৰ পৰা উলিয়াই দিছে, তাক সা সম্পত্তিৰ ভাগ দিয়া নাই, ঠিকে আছে। কিন্তু ই বিয়া পাতাৰ আগত যে এই টকা পইচা সোপা যে ঘটিলে, সেই টকা পইচা সোপা কেলা খাবলৈ লাজ নালাগিল তেতিয়া মাক বাপেকৰ? মই বেয়াকৈও ক'বলৈ যোৱা নাই আৰু বেছি ভাল হ'বলৈও যোৱা নাই। মই কথাটোহে কৈছোঁ যে চব মানুহ সমান নহয়। এতিয়া চবতকৈ বেছি ইম্পৰ্টেণ্ট কথাটো হৈছে, ছ'চিয়েল মিডিয়াত যোনটো ভাইৰেল হৈ আছে যে বাবু ভাইয়াৰ মাক বাপেকৰ লগত এনেকুৱা হৈছে, মাক বাপেকো আজিকালি স্বাৰ্থপৰ হৈ গৈছে। তেনেকুৱা কথা নহয়। কিবা এটা কাৰণ লাগিব যে বাবু ভাইয়াৰ মাক বাপেকে বাবু ভাইয়াৰ লগত সিমানখিনি কৰাৰ কিবা এটাতো ৰিজন থাকিবই। এনেকুৱাও নহয় যে সম্পূৰ্ণভাৱে নিৰ্দোষী বাবু ভাইয়া। কিবা এটাতো ৰিজন লাগিব, সৰু সুৰাটো ৰিজন কিবা এটা লাগিব, হয় নাই? চ' তেনেকুৱা ধৰণৰ কথা। ভুলবিলাক হোৱাৰ আগত 10 বাৰ ভাবিব লাগে সেইটো কাৰণে মানুহে। আৰু বাবু ভাইয়াৰ গাতো মই দুখ দিবলৈ যোৱা নাই, সিহঁতৰ ঘৰৰ ফেমিলি মানুহকো দুখ দিবলৈ যোৱা নাই। এতিয়া ছ'চিয়েল মিডিয়াত এই বস্তুটো ভাইৰেল হোৱাৰ লগে লগে চবৰে মাথাত এটাই সোমাই গৈছে যে মাক বাপেকো আজিকালি স্বাৰ্থপৰ হৈ গ'ল। তেনেকুৱা কথা নহয়। বাবু ভাইয়াৰ মা দেউতাই তেনেকুৱা এটা বাবু ভাইয়াৰ লগত কৰিছে বুলিয়ে যে আমাৰ মা দেউতাই বা তোমাৰ মা দেউতাই তোমাৰ লগত তেনেকুৱা কৰিব, তেনেকৈ তুমি নাভাবিবা। তেনেকৈ তোমালোকে বা আপোনালোকে নাভাবিব, কাৰণ মাক বাপেক কেতিয়াও স্বাৰ্থপৰ হ'ব নোৱাৰে। বাবু ভাইয়াৰ মাক বাপেকে বাবু ভাইয়াৰ লগত ইমানখিনি বেয়া কৰাৰ পিছতো চাগে এতিয়া ঘৰৰ কোনোবাটো কোণত বহি বাবু ভাইয়াৰ কাৰণে কান্দিবই। পোৱালিৰ কাৰণে আৰু মাক বাপেকে নাকান্দিব, কথা হ'ল নেকি এইটো? চ' তেনেকুৱা কথা। পৃথিৱীখনত কোনো মাক এনেকুৱা স্বাৰ্থপৰ হ'ব নোৱাৰে যে নিজৰ পিতেকৰ কাৰণে চকু পানী নুটুকিব কিবা এটা হ'লে। সংগ্ৰাস কৰি বহুত মানুহৰ বহুত কিবা কিবি হৈ যায়, সিহঁতৰ ফেমিলি মেটাৰ এইটো। আৰু বাবু ভাইয়াক মই এটা কথা ক'ব বিচাৰিছোঁ, এইখিনি কথা মই হিন্দীতে কৈছোঁ বাবু ভাইয়াক। যদিও এই ভিডিঅ'টো বাবু ভাইয়াৰ তাত নাযায়গৈ, তথাপিতো মানে মই হিন্দীতে কৈছোঁ, কাৰণ টেগ কৰা হৈছে বাবু ভাইয়াক, গতিকে মই হিন্দীতে ক'ব লাগিব। তো আপকে সাথ अभी जो हुआ है
सो आप एक बुरा सपना समझ के आप भूल जाइए उसे, अपना फैमिली को अपना लीजिए और अपना फैमिली को भी थोड़ा टाइम दीजिए और आप भी थोड़ा टाइम लीजिए। आपका जो एक्सीडेंट हुआ है उस एक्सीडेंट के वजह से आपका थोड़ा अभी रेस्ट का प्रयोजन है आपको, तो आप अभी रेस्ट कीजिए और रेस्ट करने के बाद आप ऐसी तरीके से ग्रो अप कीजिए अपना यूट्यूब चैनल को कि पहले जितना था अभी आप उससे भी ज़्यादा से ज़्यादा ग्रो अप कीजिए। यही आपसे मेरा निवेदन है। और अब अपना लाइफ को अपना समझ के, तुम्हारा लाइफ तुम्हारा है भाई, तुम्हारा फैमिली का नहीं है। तुम्हारा फैमिली का समझ के तुम अपना लाइफ ख़त्म करने चले थे, ऐसा मत करो। अपना लाइफ अपना ही होता है। लाइफ में तुम पैदा हुए हो अकेला, तो अकेले संभालना सीखो, खुद को संभालना सीखो। सबका लाइफ में प्रॉब्लम होता है और प्रॉब्लम का सॉल्यूशन भी होता है, तो सॉल्यूशन को समझो। कोई तुमको बुरा बोल रहे हैं, तुमको छोड़ रहे हैं, तुम भी छोड़ दो, ठीक है। तुम अपने जगह पे सही रहो, तो यही बात है। तो ভিডিঅ'টো যদি আপোনালোকে সবে মিলি পেলাই ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, এণ্ড চেনেলত আপোনালোক নতুনকৈ আহিছে আৰু ছাবস্ক্ৰাইব কৰক। আৰু ভিডিঅ' বনাবলৈ টাইম নাপাওঁ, দেখিছে নহয় ডিউটি অৱস্থাত ভিডিঅ' বনাব লগা হৈ আছে। চ' ভিডিঅ' দিম, আপোনালোকে চাব, ডিউটিৰে ভিডিঅ' দিম, আপোনালোকে চাব লাগিব, ছাপোৰ্ট কৰিব লাগিব। ময়ো গ্ৰ' আপ কৰিব বিচাৰোঁ, কাৰণ মোৰো বহুত ইউটিউব চেনেলটো মানে তলত গুচি গৈছে। চ' আপোনালোকৰ ছাপোৰ্ট লাগিব। চ' আজিলৈ আহিছোঁ, বাই বাই, লগ পাম অন্য এটা ভিডিঅ'ত।